ৰাজেন সিঙক 2 থাপ্পৰ মাৰা মানুহ হেমন্তই বোলে আকৌ কেইজনীমান চপাই ল'ব। ৰাজ্যবাসীক দিবলৈ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। বাংলাদেশত হিন্দু সমাজৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ভাঙি দিয়া হৈ আছে মন্দিৰসমূহ। বন্ধু বান্ধৱীসকল, বাংলাদেশত হিন্দু সমাজৰ ওপৰত ভয়ংকৰ আক্ৰমণ, একে নিশাই দুৰ্বৃত্তই ভাঙিলে 14টাকৈ মন্দিৰ। এই ঘটনাৰ মাজতে বাংলাদেশৰ গৃহমন্ত্ৰীৰ ডাঙৰ বাক্য, বাংলাদেশত হিন্দু আছে আৰু হিন্দু থাকিব বুলি ডাঙৰ মন্তব্য কৰিছে বাংলাদেশৰ গৃহমন্ত্ৰী। একে নিশাই দুৰ্বৃত্তই ভাঙি দিলে 14টাকৈ মন্দিৰ, আৰু তাক লৈ এতিয়া বাংলাদেশত চলিছে হিন্দু আৰু মুছলমানৰ মাজত ডাঙৰ সংঘৰ্ষ। বাংলাদেশে কেতিয়াও সাম্প্ৰদায়িকতাক বিশ্বাস নকৰে বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। বাংলাদেশক ধৰ্মনিৰপেক্ষ দেশ নিৰ্মাণ কৰাৰ লক্ষ্য বুলি বাংলাদেশৰ গৃহমন্ত্ৰীৰ ভাষ্য। হিন্দু সমাজ বাংলাদেশত আছে আৰু থাকিব বুলিও মন্তব্য কৰে বাংলাদেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। যোৱা নিশা বাংলাদেশত হিন্দু মন্দিৰ আক্ৰমণৰ ঘটনাৰ পাছতে ডাঙৰ মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। মন্দিৰত আক্ৰমণৰ পিছত ভঙা মূৰ্তি উদ্ধাৰ হয় পুখুৰীত। বাংলাদেশৰ ঠাকুৰগাঁও জিলাৰ সমীপৰ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। একে নিশাতে দুৰ্বৃত্তই 14টাকৈ মন্দিৰ ভাঙি দিছিলে। নাবালিকাক দৰ্শন কৰা বিজয় দাসক 20 বছৰৰ কাৰাদণ্ড। হয় বন্ধু বান্ধৱীসকল, আমাৰ অসমৰ এটা আদালতে এজন ব্যক্তিক 20 বছৰৰ কাৰাদণ্ড বিহিছে, কাৰণ নাবালিকাক কৰিছিল ধৰ্ষণ। নাবালিকাক দৰ্শন কৰা বিজয় দাসৰ বিৰুদ্ধে সশ্ৰম কাৰাদণ্ড, 20 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিছে আদালতে। 12 বছৰীয়া কিশোৰীক দৰ্শন কৰিছিল বিজয় দাসে। মাটিয়াৰ গোহাঁইবাৰীৰ বিজয় দাসৰ বিৰুদ্ধে এই ৰায়দান শুনাইছে আদালতে। গোৱালপাৰা আদালতে 20 বছৰ কাৰাদণ্ড বিহিছে বিজয় দাসক। 2021 চনৰ এপ্ৰিল মাহত পাখণ্ড বিজয় দাসে সংঘটিত কৰিছিল দৰ্শন কাণ্ড। নাবালিকাক দৰ্শন কৰা বিজয় দাসৰ বিৰুদ্ধে সশ্ৰম কাৰাদণ্ড ইতিমধ্যে বিহা হৈছে। 20 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিছে আদালতে। 12 বছৰীয়া কিশোৰীক দৰ্শন কৰিছিল বিজয় দাসে। বাল্য বিবাহৰ সমৰ্থনত ৰাজপথত একত্ৰিত হ'ল হাজাৰ হাজাৰ মুছলিম আৰু হিন্দু মহিলাসকল। হিজাব পৰিধান কৰি মুখ্যমন্ত্ৰীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা। বাল্য বিবাহৰ সমৰ্থনত ৰাজপথত একত্ৰিত হ'ল মহিলাসকল। মুখ্যমন্ত্ৰীক সমৰ্থন জনাই ৰঙিয়াৰ ৰাজপথত শ শ মহিলাৰ ৰেলী। বাল্য বিবাহ বন্ধ কৰাৰ দাবী মহিলাসকলৰ দাবী বন্ধ হওক বাল্য বিবাহ। হিজাব পৰিধান কৰি মুখ্যমন্ত্ৰীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলিম তথা হিন্দু মহিলাসকল। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাৰ লগত ময়ো একমত আছোঁ, কিন্তু ৰিচেণ্টলি যি ব্যৱস্থাটো কৰিছে, আগত যিকেইটাই বিয়া পাতিছিলে সেইকেইটা এৰি দিব লাগে বিনা স্বাৰ্থে, আৰু নতুনকৈ যিসকলে বিয়া পাতিব সিহঁতৰ কাৰণে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ। আপোনালোকৰ মতামত ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে।